হেল্ল' এভৰিৱান, কি খবৰ? আজি আমাৰ ৰান্ধনি হৈছে ৰাতিপুৱা 4:30 বজাত শুই উঠি গৈ পিনে বৰশী চাই পিনে ইমান ডাঙৰ কুচিয়া এটা পালে চাওকচোন। একদম সি মোক ভয় খুৱাইছে, এইটো সাপ চোৱা এনেকৈ পূৰা আহি লৈ পিনে খুটে আৰু সি মোক মুখত ধৰাই মানে সুমিওৱাই দেখাইছে মই, কাৰণ বহুত ভয় কৰোঁ সেইটো কাৰণে। আৰু পূৰা বাকলি মানে গুচাই পিনে আৰু পূৰা সি কাটি বেছি হাতে একদম পূৰা কাটি মেলি দিছে। ৰাতি বৰশী পাতি থ'লে মানে ৰাতিপুৱা খাব পাৰি। আৰু ভেদাইলতা পূৰা ভেদাইলতা মিক্সাৰত একদম গুড়ি কৰি লৈছোঁ, ভেদাইলতা আলু আৰু লগতে দি দিয়া হৈছে কুচিয়া। সেইখিনি কৰে মানে মই এইফালে পূৰা আলু বাকলি গুচাই মেলি ল'লোঁ, ইচাটি বিচাটি কৰি মেলি মোক আলু আনি পিনে দিছে। আৰু বাকী ডোখৰ কি হৈ যায় আৰু কেনেকৈ ভাত শাক বনাই আপোনালোকে চাই গৈ থাকক। মোৰতো আমাৰ ঘৰৰ আলুৱে আছিলে, সেইটো কাৰণে সৰুকৈ একদম কাটি মেলি গোটেই বাকলি চাকলি গুচাই দিবলগীয়া হৈছে। সি মোক হহুৱাই আছে, সেইটো কাৰণে হাঁহনিও ধৰি গ'ল। আৰু সি গেছত একদম কেৰাহীটো পাতি দিলে আৰু মই বনাম কৈছে ধুনীয়াকৈ। আৰু কেৰাহীটো পাতি ভেদাইলতাখিনি ধুনীয়াকৈ গুড়ি কৰি হৈ গ'ল। আৰু ইমান এগাল দেখিছে নাই কুচিয়া মাংস, বহুত ডাঙৰ আছিলে যে কুচিয়াটো। আৰু তেল পকিলে, তেল পকাৰ পিছত তাৱা ভাগৰ একদম কুচিয়া মাংস দি দিলে কেৰাহীত, কাৰণ সি কুচিয়া মাংস বহুত খাই ভাল পায়। সেইটো কাৰণে তাৰ নিজৰ মতেই বনাব দিছোঁ, যেনেকৈ বনাই খাব মন যায় তেনেকৈয়ে বনাই খাব দিছোঁ। তেলৰ সি একেবাৰে চিন্তাই নকৰে, নিজৰ ঘৰতে যিহেতু সৰিয়হ বা তেল পোৱা যায়, সেইটো কাৰণে চিন্তাই নকৰে। অলপ টাইম আলু চালুখিনি ভাজি মেলি তাত দি দিলে, যিহেতু ভেদাইলতাখিনি গুড়ি কৰি থৈ দিছিলে মিক্সাৰত, আৰু মিক্সাৰত ভেদাইলতা দি দিলে। কিছুমানে টুকি পিনে দিয়ে, আমি ডাইৰেক্ট পাতে দি দিলোঁ, কাৰণ টুকি দিলে পাতে খালে মানে শক্তিটো হয়। আৰু ভাত চাত খাই মেলি সি ধুনীয়াকৈ বনাই মেলি দিলে, খাবলৈ বহুত ভাল হ'ল। আৰু খাই মেলি মোৰ পৰীক্ষা আছিলে, পৰীক্ষা দিবলৈ বুলি আহিলোঁ। আমাৰ ঘৰৰ পৰা মেইন ৰাস্তালৈ বহুতকণ আহিব লাগে। ইয়াকো বাই বাই দি মোৰ গাড়ী আহি পাই গ'লহি, ময়ো গাড়ীত একদম উঠি মেলি ল'লোঁ। আৰু আজি যিহেতু বাছকেইখন নাপালোঁ, সেইটো কাৰণে সৰু গাড়ী এখনতে আহিব লগা হ'ল। এয়া পূৰা গাড়ীৰ পৰা নামি আহি পিনে খোজকাঢ়ি আহি আছোঁ মানে এই টমটম নাই, সেইটো বাবে অকণমান আমাৰ মেইন ৰাস্তাৰ পৰা কলেজলৈ অকণমান যাব লাগে। আৰু মই ছাৰক ফোন কৰি দিলোঁ, ছাৰ আহি আছে বোলে, সেইটো কাৰণে অকণমান লাহে নিজে খোজকাঢ়ি গৈ আছোঁ। যিমান দূৰলৈকে পামগৈ, তাৰপিছত ছাৰক লগ পামেই, বাকীডোখৰ চাই থাকিম বোলক। আৰু পূৰা ফাইনেলি উঠি গ'লোঁ গাড়ীত। ছাৰে দানা আনিবলৈ গৈছে বোলে, সেইটো কাৰণে দানা আনি পিনে আকৌ যাম। ইমান দূৰ এনেই খোজকাঢ়ি গ'লোঁ, আকৌ সেইখিনি একেটা ৰাস্তাতে উভতি আহিব লগা হৈছে। আৰু গাড়ীত আহি ময়ো পাই গ'লোঁহি কলেজ। ইমান মই ভিডিঅ' কৰি থাকোঁতে লাজ কৰোঁ, সেইটো কাৰণে কেমেৰাটো তলত দি পিনে মই খোজকাঢ়ি গৈ আছোঁ। আৰু সিহঁতক মানে জনোৱা নাই মই যে ভিডিঅ' কৰি আছোঁ বুলি। আৰু আহি মেলি গোটেই লগৰখিনি লগ পালোঁহি, আমিও এক্সাম দিবৰ কাৰণে বহিলোঁ। ইয়াৰ পাছত আধা আধি ল'ৰা ছোৱালী আহিবলৈ আছে, এতিয়াও আধা আধি আহিলে। আমি দুজনী পূৰা ধুনীয়াকৈ বহি ল'লোঁ, আৰু পেপাৰ কলম কাগজ চব লৈ ল'লোঁ। আৰু পৰীক্ষা দি শেষ হ'ল, এটা ল'ৰা ছোৱালী নাই। আৰু হৈছে আমাৰ মেম, পূৰা জমা দি দিলোঁ পেপাৰকেইখন। আৰু পেপাৰকেইখন জমা দি পিনে ময়ো একদম কলেজৰ ছাইডৰ পৰা তুফান ঘৰলৈ বুলি আহিলোঁ, কাৰণ একদম বহুত বৰিং লাগি গৈছিলে। আৰু যেতিয়া লগৰখিনি নাথাকে তেতিয়া বহুত বৰিং লাগি যায়। আৰু এহেঁতিও পৰীক্ষা চৰীক্ষা দি ওলাই মেলি গ'ল। আকৌ মই তাৰ পৰা ৰিটাৰ্ণ টমটমত ঘৰলৈ বুলি আহিব লগা হৈছে, ঘৰলৈ মানে মেইন ৰাস্তালৈ বুলি আহিব লগা হৈছে। আকৌ টমটমৰ পৰা নামি পিনে আকৌ মই বাছত উঠি ল'লোঁ। মোৰ মানে কলেজ গ'লে দৈনন্দিন কাম এইটোৱে হয়, আৰু অহা যোৱা, গাড়ীতে অহা যোৱা। আৰু আজি আমাৰ যিহেতু শনিবাৰ আছিলে, শনিবাৰ বজাৰ একদম চাওক, গোটেই মানুহ, মই ৰ'দ দিছে, একদম মানুহ ফালি বনোৱা হৈ আছে। গোটেই গাড়ী চাড়ী বা গোটেই মানে বাকীয়ে নাই ক'বলৈ, মানুহকে চাবনে গাড়ীকে চাবনে। আৰু ইও তেল পেৰিবলৈ বুলি দি থৈছিলে, তেলখিনি সি য'ত তেল পেৰিছিলে তাত বা তেলখিনি আনি ল'লে। আৰু ময়ো অকণমান মাজতে ভিডিঅ' এটা দি দিলোঁ, কেনেকুৱা লাগিলে জনাবচোন দেই। আৰু আমাৰ পিছবেলা টাইমত অইনে ওলাই আহোঁতে আমাৰ ভণ্টিয়ে আৰু এজনী ওচৰৰ ভণ্টিক কি অৱস্থা কৰি দিলে চাওক, গোটেইজনী একেবাৰে ক'বলৈ বাকীয়ে নাইও। তাইক খং কিটো দেখিছে নাই। আজি দিনটোত যি কৰিলোঁ আপোনালোকক চব দেখুৱালৈ। ইমান মই মানুহৰ আগত ভিডিঅ' নকৰোঁ, কাৰণ মোৰ লাজ লাগে, সেইটো কাৰণে অলপকৈ কওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, চাই যদি ভালেই লাইক কমেণ্ট